ভৰিটো দুখ পোৱা আজি খুব বেছি 5 দিন মানে হ'ব হ'ল। ভৰিটো আজিও ভাল পোৱা নাই, বহুত বিষাই আছে। বেণ্ডেজ কৰি থোৱা আছে, তথাপিও ভৰিটো বিষটো যোৱা নাই। চাকে দেই, কেতিয়া যে ভাল হ'ব মোৰ ভৰিটো। অকলে অকলে বহি থাকি আমনি লাগিছে, সেইকাৰণে ভাবিলোঁ ভ্লগ এটাকে বনাওঁ। মাও স্কুল গ'ল, ভণ্টি কলেজ গ'ল, ভণ্টিও স্কুল গ'ল। চ' মই ভাবিলোঁ ভ্লগ এটাকে বনাওঁ। নমস্কাৰ, মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ভৰিটো দুখ পোৱাৰ কাৰণে মই এইকেইদিন একো ভিডিঅ'ই দিব পৰা নাই, ক'তো যাবও পৰা নাই, আনকি মানে খোজকাঢ়িবলৈও দিগদাৰ হৈছে। মায়ে ভণ্টিয়ে এনেকৈ ধৰি ধৰি অহা বাহিৰ ভিতৰ কৰি আছে। আজি ভ্লগত বিশেষ তেনেকুৱা একো নাই, কিন্তু কিনো কৰি থাকোঁ মই আজিৰ দিনটোত, অকলে অকলে কিনো কৰিম, সেয়াকে আপোনালোকক আজি দেখাম বুলি ভাবিছোঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ লগত থকা ফ্ৰেণ্ডবিলাক চাওক না, আমাৰ ঘৰৰ কি হ'ল গুলু? গুলু দেখিলা? গুলুৱা, এইটো অকণমানি ছাগলী পোৱালি। ঐ চিকু, অকণমানি কুকুৰটো ভুকিছে, দেখিছেনে বাৰু? বৰ দুষ্ট। আজিৰ দিনটো ইহঁতৰ লগতে খেলি থাকিব লাগিব মাহঁত অহালৈকে। আপোনালোকে বাৰু কি কৰে ঘৰত এনেকৈ অকলে থাকিলে? মোৰ এইবিলাক ফ্ৰেণ্ড আছে আৰু লগত খেলি থাকিবলৈ। লাহে লাহে অকণ খোজকাঢ়ি মই এতিয়া আহি পাই গ'লোহি মামাহঁতৰ ঘৰ। মামাহঁতৰ ঘৰ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, একেবাৰে ওচৰতে বুলি ক'লেও ভুল নহয়, একেবাৰে গাতে লাগি আছে আৰু। আহি পালোহি এতিয়া মামাহঁতৰ ঘৰ। আজি অকণমান খোজটো চলাব পাৰিছোঁ, তথাপিও ভয় লাগে, খোজটো চলাই দিলে আকৌ ফুলি যায় বুলি ভৰিটো। মামাহঁতৰ ঘৰত এয়া ধানবিলাক উভোটাকৈ থৈ দিছে শুকাবলৈ। ধানবিলাক কেঁচা হৈ আছিলে, পথাৰৰ পৰা আনি শুকাবলৈ এনেকৈ থৈ দিছে। আৰু এইবিলাক ধান আছে মৰণা মাৰিবলৈ। আপোনালোকৰ বাৰু মৰণা মাৰি হ'লগৈ নে জনাবচোন কমেণ্টত। সেইখিনি পাই গ'লহি মানে। দিয়ক চাহ। এই বিস্কুট ইয়াতে দি দিয়কচোন, মই মোবাইলটো ধৰি আছোঁ হাতত। আমাৰ কুকুৰকেইটা আহি এইখিনি পাই গ'লহি খাবৰ কাৰণে। বিস্কুট না মামীয়ে দিলে চাহ, এয়া মই এতিয়া চাহ খাই লওঁ। তই খাবি নি? চাহ আছে যে মোলে, চাহ কেনেকৈ চাই আছে মোলে কুকুৰটোৱে। আৰু চাহ খাব মন গৈছে নেকি? ৰবি তোক বিস্কুট এটাকে দিম। অলপমান খোজকাঢ়ি দিয়াৰ কাৰণে ভৰিটো ফুলি গুচি গ'ল।
ৰেষ্ট ল'বলৈ কৈ আছে মায়ে, আহি পেলাই গালি পাৰিব, ৰেষ্ট লোৱাই নাই মই। হেল্ল' ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো বেছি দীঘলীয়া কৰিব নোৱাৰিলোঁ, মানে অকণমান খোজকাঢ়ি দিয়াৰ কাৰণে ভৰিটো আকৌ ফুলি গ'ল, সেইকাৰণে আহি পেলাই বিচনাত শুই গ'লোহি। যেনে তেনে খোজকাঢ়ি আহি পেলাই বিচনাত শুই গ'লোহি। মা স্কুলৰ পৰা আহিলে, মায়ে গালিও পাইছে অকণ খোজকঢ়াৰ কাৰণে। গতিকে আজি ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে বাই 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 বাই। আৰু এটা কথা, চেনেলটোলৈ যদি কোনোবা নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু লাইক কমেণ্ট কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।